हेलो बंधुসকল আজি আপোনালোকক আলোচনা কৰিম মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি যেটো কি আমাৰ অসমৰ নিবনুৱাসকলৰ বাবে অসমৰ CM ছাৰে এখন মুক্ত কৰিছে। ইয়াত বিজনেছ আপোনালোকে কৰিব পাৰে এগ্ৰিকালচাৰ এণ্ড হৰ্টিকালচাৰ বিজনেছ ডায়েৰী পেকেজিং ফেব্ৰিকেশ্যন প্লেণ্টেশ্যন আৰু উড বেষ্ট ইণ্ডাষ্ট্ৰী আপোনালোকে এইকেইটা বিজনেছ কৰিব কাৰণে টকা ল'ব পাৰে যেটো কি ইণ্টাৰেষ্ট ফ্ৰী হ'ব কোনো ইণ্টাৰেষ্ট দিব নালাগে। এপ্লাই কৰিব লাগে ডকুমেণ্ট লাগিব আইডেণ্টিটি প্ৰুফ লাগিব আৰু এড্ৰেছ প্ৰুফ আধাৰ কাৰ্ড দিলে হ'ল প্ৰুফ অফ এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব এমপ্লয়ী এক্সপেৰিয়েঞ্চ ৰেজিষ্ট্ৰেশ্যনটো বেংক পাছবুক আৰু পান কাৰ্ড লাগিব। এতিয়া এপ্লাই কৰিব কাৰণে ডিছক্ৰিপশ্যনত দিয়া লিংকত ক্লিক কৰি আপোনালোকে এইটো পেজত আহিব আৰু আহি এপ্লাই কৰিব পাৰে।